এয়া লৰাক পঢ়াই আছো পঢ়াব বহাইছো এই সব টোপনি পুৰা দিনত নুখুলে দিনত মানে টিউশনৰ পৰা আহি পেলাই একদম শুবই নিবিচাৰে অলপমান শুৱাম বুলি ভাবো কিন্তু শুৱালে মোৰে আসলতে দিগদাৰো হয় কাৰণ ৰাতি হি একদম 12টা 1টা বজালৈকে টোপনিয়ে যাব নোখোজে সব পটাই থাকে বিছনাত সেইকাৰণে শুৱা নহল এতিয়া যেন তেন হলো যি নহক হোমৱৰ্কখিনিটো কৰিবই লাগিব নকৰিলে নহয় অকমান ঘৰত পঢ়াবই লাগে আসলতে কি হয় আপুনি লাগে টিউশন লাগে 5টাই দিয়ক বা 10টাই দিয়ক যদি ঘৰত পোৱালি পঢ়োৱা নহয় আৰু প্ৰথম কথাটো হল টিউশন বুলি কওঁতে আপোনালোকে আকৌ মানে বেয়াকে নাভাবিব যে ইমান সৰু পোৱালিটো মাকে টিউশন দিছে তেনেকুৱা নহয় আসলতে আমি যে পঢ়াব নোৱাৰো তেনেকুৱা নহয় কিন্তু মানে কি অকমান আজিকালি ল'ৰা ছোৱালী জানে মাক বাপেকক খুব এৰিবলৈ টান পায় চাওক ল'ৰাই কি কৰিছে টোপনি আহিছে আপোনালোকক কৈছোৱে যে টিউশনৰ পৰা অহাৰ পিছত তাৰ খুব টোপনি আহে উঠাইছো তাৰপিছত শুবলৈ দিওঁ কিন্তু শুব নিবিচাৰে এতিয়া এয়া মানে খুব ভাল পায় আসলতে মানে কি বুলি কম আৰু যে বাপেকে যিটো ভাল পায় পুতেকেও সেইটোৱে ভাল পাব এইটো নিশ্চিত সেইকাৰণে বাপেকেও সৰুৰ পৰা বাপেকৰ এই বস্তুটো খুব চখ মইতো কি বুলি কয় সেইটোও নাজানো কিন্তু আনিব দিছিলোঁ সৰু পোৱালিৰ বাপেকে লৈ আহিলে ডাঙৰ এতিয়া এইটোকে মাৰি থাকে আজি বহুত দিন হ'ল মনত পৰিলে ওলাই ওলাই খেলে কেতিয়াবা খুব চখ ল'ৰাটোৰ আসলতে পোৱালি মানুহৰ য'ত চখ এতিয়াই বাৰু সি বুজা হোৱা নাই কিন্তু যিটো বস্তু চখ কৰে সেইটো বস্তু কৰিব দিব পালে ভাল লাগে সেইকাৰণে কৰি খেলি আছে অবিতা তুমি খেলি ভাল পোৱা হা বাবা খেলা দেই আমি যে পঢ়াব নোৱাৰো বুলি মানে তেনেকুৱা কোনো কথা নাই কিন্তু পোৱালিবোৰ আসলতে কি হৈ যায় মানে কি আজিকালি ল'ৰা ছোৱালীবিলাকে মাক বাপেকৰ বেছিভাগ পোৱালি তেনেকুৱাই হয় মানে মাক বাপেকক এৰা নিদিয়ে আৰু মোৰ ল'ৰাটো খুব তেনেকুৱাই হ'ল সৰুৰ পৰা অকলশৰে থাকোঁতে মোক এৰা দিব নিবিচাৰে অংকনাবাদীটো নিছিলোঁ মই কেইদিনমান কিন্তু মোৰ নিজৰ স্কুল থকাৰ কাৰণে আসলতে মই ল'ৰাটোক নিবও নোৱাৰিলোঁ কাৰণ মই স্কুলত ওলাই যাব লাগে আৰু তাকো তাতে থৈ আহিব লাগে আৰু সি মোক এৰা নিদিয়ে খুব দিগদাৰ হয় আসলতে সেইটো কাৰণে মানে মই অংকনাবাদী নিবও এৰি দিলোঁ নি পেলাই এতিয়া লাহেকৈ টিউশ্যন এটা সেইকাৰণে দিছোঁ যে অকণমান মোক এৰা মানে স্বভাৱটো লওক আৰু মানে কাৰণ মোক নেৰিলে স্কুলত যাবলৈ খুব অসুবিধা হ'ব আৰু এইবাৰ স্কুল দিছোঁ যেতিয়া এইবাৰ মোৰ লগত একেলগে যাব স্কুললৈ সেইকাৰণে আসলতে টিউশ্যনটো দিছোঁ আৰু টিউশ্যনটো দিয়াৰ পৰা এয়া চাওঁ এতিয়া পঢ়াৰ মাজত টোপনি আহিছে যে মোক কৈছে কি মাম অলপ গাখীৰ খাম সেইকাৰণে মই অকণমান গাখীৰ দিছোঁ খাবলৈ দিছোঁ ৰ'বা সেইকাৰণে অকণমান টোপনি ভাৱ এটা আহিছে যে মোৰ চিকি নহ'লে হোমৱৰ্কখিনিও কৰা নহ'ব আৰু মানে কি আপুনি টিউশ্যনত মানে যিমানেই নপঢ়াওক কিয় কিন্তু ঘৰত যদি ভালকৈ অকণমান নপঢ়ে মানে হেবিটটো একেবাৰে নাইকিয়া হোৱা নিচিনা হৈ যায় আৰু পঢ়াবোৰ পাহৰি যায় ন সৰু ল'ৰা ছোৱালী যেতিয়া ইমানো বেছি মনত নাথাকে পাহৰি যায় আৰু হেণ্ডৰাইটিংটো খুব মানে ভাল কৰিবলৈ হ'লে অকণমান লিখা অভ্যাসটো সদায় থাকিব লাগে মানুহৰ সেইকাৰণে ল'ৰাটোক মই লিখা অভ্যাসটো সদায় কৰাওঁ যিমানেই টোপনি আহক কি আহক আৰু বাপেক থাকিলে বাৰু অকণমান জানেই অকণমান ঘৰৰ এজন মানুহ থাকেই তেনেকুৱা বাপেক থাকিলে অকণমান ৰখাই দিয়ে যে নালাগে টোপনি আহিছে দিয়া নালাগে আজি পঢ়িবলৈ এনেকৈ বুলি কয় কিন্তু মই নাই সদায় মানে অলপ হ'লেও আধা ঘণ্টাই হওক 10 মিনিটেই হওক কিন্তু পঢ়োৱাটো মানে কণ্টিনিউ সদায় ৰাখোঁ আৰু বাকী আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক কেনেকৈ পঢ়ায় অকণমান জনাব মই অলপমান আপোনালোকৰ পৰা জানিব পাৰিলে ভাল লাগিব যে আপোনালোকেও বা কেনেকুৱা কাৰণ সকলো মাকৰে মানে ধৰক সকলো মাকৰে